ফ্ৰেণ্ডছ, নমস্কাৰ। মোৰ এটি সৰু ভিডিঅ'লৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। আজি মই দেখাব গৈ আছোঁ মোৰ চাদৰত কেনেকৈ দহি বাতোঁ। সকলো দহি বটাৰ ষ্টাইলটো যিহেতু বেলেগ বেলেগ হয়, সেইকাৰণে মই ভাবিলোঁ মই কেনেকৈ বাতোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ, দেখাওঁ। এয়া গুলি লৈ লৈছোঁ। গুলি চাদৰখনৰ ফুলৰ লগত মিলাই পিনি কালাৰখিনি লৈ লৈছোঁ। মই ডলি গুলি লৈছোঁ আৰু ডলি গুলিৰ সূতাটো যিহেতু ঠুনুকা হয়, সেইকাৰণে মই ইজাত মানে আমি সাধাৰণ যিটো গুলি ব্যৱহাৰ কৰোঁ তাৰ এটা গুলি লৈ লৈছোঁ চাদৰখনৰ লগত মিলাই, যাতে বেজিটোত সূতাডাল কৰি মানে যিডাল দিওঁ ন, সেইটো দিলে মানে একো নহয় আৰু চাদৰখনৰ লগত যাতে মিলি থাকে, তেনেকুৱাকৈ এডাল এটা লৈ লৈছোঁ। আৰু বেজিটো বহুত বেছি সৰু লোৱা নাই, মোৰ নিজৰ সুবিধা চাই পিনি লৈ লৈছোঁ আৰু অকণমান ডাঙৰ। এতিয়া সূতাখিনি এনেকৈ ধুনীয়াকৈ মিলাই ল'লোঁ। তাতে এটা গাঁঠিও দি ল'ম, যাতে দহিখিনি গুঠি থাকোঁতে মাজতে সূতাখিনি খেলি মেলি হৈ নাযায়, তাৰ কাৰণে। অকণমানি ছোৱালীজনী আছে ন, তাই কিন্তু বৰ আমনি কৰে দেই মোক। সেয়া দেখিছেনে, মাজতে আমনি কৰি আছে। এতিয়া আহকচোন দহি বাতোঁ। প্ৰথমতে এনেকৈ দুটা গাঁঠি দি ল'ব আপোনালোকে, যেটা দিয়ে আৰু। অকণমান যদি ওলমাই দিওঁ বুলি ভাবে তেতিয়া 4টামান দিব লাগে। 4টাতকৈ বেছি দিলে দেখিবলৈ বেয়া লাগে। মই 2টা দিছোঁ, বহুত বেছি ওলমাই থাকিলে ভাল নালাগে। তাৰপিছত এইটো আপোনাৰ যিমান শক্তি আছে, শক্তি অনুযায়ী দি পিনি ধুনীয়াকৈ গাঁঠিটো টানকৈ দি ল'ব লাগে, যাতে সূতাখিনি পিছত ওলাই নাযায়। এতিয়া এনেকৈ জোৰকৈ গাঁঠিটো দি পিনি টানি দিছোঁ, যাতে পিছত দহিটো হলকি নপৰে। এতিয়া চাইজ মিলাই ধুনীয়াকৈ কাটি ল'ব লাগে। কাটি লৈছোঁ আৰু এয়া চব মই ইমানটোৱে ৰাখিছোঁ, বহুত বেছি দীঘল নাই ৰখা। তাৰপিছত অকণমান চাইজ আপোনালোকে যিমানখিনি হেঙাকৈ কৰিব বিচাৰে, মানে দহিটো গুঠিব বিচাৰে, তাৰ অনুযায়ী গুঠি লৈ মানে চাইজটো মিলাই ল'ব। আৰু মই মোৰ চাইজত বাতি আছোঁ। মন সদাগৰ ফুলনিতে নানা ফুল ফুলি আছে, তাৰে মাজৰে পাখি ফুল বেছিকৈ মোৰ ভাল লাগে। সেই পাখি ফুল তই জাননে কোন? তয়ে সেই গৰাকী বুকুৰ আপোন। কাৰোবাৰ শুন, তই কাৰোবাৰ শুন, মোৰে হবি গৈ কোন? মইনা তোৰ মৰমত ডুবি
মোৰ দহি গুঠা শেষ হৈ গৈছে। গোটেইখিনি দেখাবলৈ নহ'ল, অলপ অলপ দেখালোঁ আৰু। এয়া চাওকচোন কেনেকুৱা লাগিছে দহিখিনি জনাব। চাইজটো দেখিছে নহয়, বহুত বেছি ডাঙৰো ৰখা নাই। মই মোৰ প্ৰত্যেকখন চাদৰ মই নিজে গাঁঠোঁ। আপোনালোকেও নিজে গুঠি ল'ব চেষ্টা কৰিব, তেতিয়া নিজৰে সুবিধা হয়। অ'কে, থেংক ইউ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে। বহুত বহুত ধন্যবাদ সকলোকে, বহুত মৰম সকলোলৈ।